হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ বিজ্ঞানৰ বিষয়ে আলোচনা কৰিম প্ৰি ফাইনেলৰ বাবে, ঠিক আছে। গতিকে 46 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো থিয়ৰী হয় যে অন্তৰ্বৰ্তী কৃষি পদ্ধতি আৰু শস্যবৰ্তন সুবিধাসমূহ কি কি। উত্তৰটোৰ লগতে যে চোৱা, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা লিখি ল'ব পাৰা যে অন্তৰ্বৰ্তী কৃষি ই মাটিৰ সাৰুৱা শক্তি সঠিকভাৱে ব্যৱহাৰ কৰাত সহায় কৰে আৰু একেদৰে মাটিতে একেলগে বেলেগ বেলেগ শস্য উৎপাদন কৰি লাভান্বিত হ'ব পৰা যায়। 2 নম্বৰ পইণ্টটো আছে শস্যবৰ্তন। এই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, নাইট্ৰজেনৰ পৰিমাণ সঠিক কৰি ৰাখে আৰু কীট পতংগবোৰ প্ৰলোভৱ কমায়। 47 নম্বৰ কুৱেশ্যনটো হৈছে অতি শব্দৰ তিনিটা প্ৰয়োগ। 1 নম্বৰটো হৈছে চিকিৎসা বিজ্ঞানত যে ইকোকাৰ্ডিঅ'গ্ৰাফি আৰু আল্ট্ৰাছাউণ্ডত স্কেনিঙত ব্যৱহাৰ কৰা হয়। 2 নম্বৰটো হৈছে দাঁতৰ কুণ্ডলী বা যন্ত্ৰৰ ঘূৰিব নোৱাৰা অংশবোৰ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। 3 নম্বৰটো হৈছে দাঁতৰ ব্লক বা পদাৰ্থৰ ভিতৰত থকা ফাট বা ক্ৰুটি ধৰা পেলাবলৈ ব্যৱহাৰ কৰা হয়। 48 নম্বৰ কুৱেশ্যনটো হৈছে যে উত্তৰ লিখা হিপ পেশীয় বৈশিষ্ট্য। এই পেশীবোৰ অনৈচ্ছিক আৰু গোটেই জীৱন ভৰি ভাগৰ নলগাকৈ ছন্দ সময় সংকোচন আৰু প্ৰসাৰণ ঘটি থাকে। বি হৈছে চৰ্বি থকা কলা যে এডিপছ কলা। চি নম্বৰটো হৈছে নাৰিকলৰ বাকলি গঠন কৰা কলা স্কেৰেনকাইমা কলা। 49 নম্বৰ কুৱেশ্যনটো হৈছে সৰীপী প্ৰাণীৰ বৈশিষ্ট্য আৰু উদাহৰণ দিয়া। বৈশিষ্ট্য ইহঁতৰ দেহ শুকান আৰু বাকলিৰ আবৃত। 2 নম্বৰটো হৈছে যে ইহঁত শীতল ৰক্তিক প্ৰাণী আৰু বেছিভাগৰ যে হৃদযন্ত্ৰ 3টা কোঠালিযুক্ত। উদাহৰণ আছে জেঠী, সাপ আৰু কাছ। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, নহ'লে ধুনীয়াকৈ লিখি লোৱা, প্ৰি ফাইনেলত ইয়াৰ পৰা আহিব। গতিকে 50 নম্বৰ কুৱেশ্যনটো চোৱা। জীৱৰ শ্ৰেণী বিভাজনৰ 2টা সুবিধা উল্লেখ কৰা। উত্তৰ যে অধ্যয়নৰ সুবিধা। পৃথিৱীত লাখ লাখ ধৰণৰ বিভিন্ন জীৱ আছে। এই আটাইবোৰৰ জীৱৰ বিষয়ে পৃথকে পৃথকে অধ্যয়ন কৰাটো অসম্ভৱ। শ্ৰেণী বিভাজনে এই বিশাল সংখ্যক জীৱজগতক কিছুমান নিৰ্দিষ্ট গোটত ভাগ কৰি আমাৰ বাবে অধ্যয়ন প্ৰক্ৰিয়াটো সহজ আৰু শৃংখলাবদ্ধ কৰি তোলে। 2 নম্বৰটো হৈছে অন্তঃসম্পৰ্ক আৰু বিৱৰ্তনৰ জ্ঞান। শ্ৰেণী বিভাজনৰ জৰিয়তে বিভিন্ন গোষ্ঠীৰ জীৱৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য জানিব পৰা যায়। ইয়াৰ ফলত জীৱসমূহৰ মাজত থকা যে বিতৰ্কনিক সম্পৰ্ক আৰু এটা জীৱৰ পৰা আনটো কেনেকৈ বিকশিত হৈছে সেই বিষয়ে এক স্পষ্ট ধাৰণা পোৱা যায়। চ' 51 নম্বৰ কুৱেশ্যনটো হৈছে উদ্ভিদৰ কোষৰ চিত্ৰ আঁকা। তোমালোকে যিকোনো এটা চিত্ৰ আঁকি দিবা কোষৰ, ঠিক আছে। গতিকে মই দিয়া নাই, তোমালোকে নিজে এইটো আঁকিবা। পাছত 52 নম্বৰ কুৱেশ্যন। 52 নম্বৰ কুৱেশ্যনটো হৈছে কোষৰ যে আভ্যন্তৰত ক'ত প্ৰ'টিন সংগঠিত হয় অথবা জীৱৰ শ্ৰেণী বিভাজনৰ 2টা সুবিধা উল্লেখ কৰা। যিকেইটা কুৱেশ্যন কৈছোঁ এইকেইটা বহুত ইম্পৰ্টেণ্ট প্ৰি ফাইনেলত বা এনুৱেল এক্সামত ইয়াৰ পৰা আহিব। গতিকে এইকেইটা আগতে ক্লিয়াৰ কৰা। উত্তৰটো হৈছে যে কোষৰ অভ্যন্তৰণ ৰাইব'জমত প্ৰ'টিন সংশ্লেষণ হয় অথবা শ্ৰেণী বিভাজনৰ সুবিধা। 1 নম্বৰ ই পৃথিৱীৰ বিশাল জীৱজগতৰ অধ্যয়ন সহজ কৰে। 2 নম্বৰ ই বিভিন্ন গোষ্ঠীৰ জীৱৰ মাজত থকা সম্পৰ্ক বুজাত সহায় কৰে। 53 নম্বৰ কুৱেশ্যন সংকেত লিখা। কেলছিয়াম হাইড্ৰক্সাইড আৰু এলুমিনিয়াম ছালফেট। চ' কেলছিয়াম হাইড্ৰক্সাইডটো কি হ'ব? CaOH, এইটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড। আৰু এলুমিনিয়াম ছালফেটটো কি হ'ব? Al2 ব্ৰেকেট দি লিখিবা SO4 হোল ব্ৰেকেট 3, ঠিক আছে। এইকেইটা তোমালোকে লিখিবা তোমালোকে ধুনীয়াকৈ। 54 নম্বৰ কুৱেশ্যন সংজ্ঞা লিখা। এটো আছে বিগলনৰ নীল তাপ, বি হৈছে ঊৰ্ধ্বপাতন, চি হৈছে ওৱান-জুল কাৰ্য। গতিকে এইটো চোৱা বিগলনৰ নীল তাপ যে প্ৰমাণ চাপত 1 কিলোগ্ৰাম কঠিন পদাৰ্থক চাপ গণনাংক জলীয় অৱস্থালৈ নিবলৈ প্ৰয়োজন হোৱা তাপ শক্তিৰ পৰিমাণক বিগলন নীল তাপ বোলে। বিটো হৈছে ঊৰ্ধ্বপাতন। গতিকে ঊৰ্ধ্বপাতনটো ক্লাছ 9ৰ প্ৰি ফাইনেলৰ বাবে বা এনুৱেলৰ বাবে এইটো গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে তোমালোকে এইকেইটা নোটছ বনাই এতিয়াই লিখি লোৱা, নহ'লে স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ লিখি ল'বা আৰু এইকেইটা এতিয়াই মুখস্থ কৰিবা। তোমালোকৰ এনুৱেল এক্সাম আহি আছে, গতিকে বছৰেকীয়া পৰীক্ষাত ইয়াৰ পৰা আহিব। গোটেই কিতাপখন পঢ়ি লাভ নাই, গতিকে এইকেইটা কুৱেশ্যন ধুনীয়াকৈ পঢ়িবা। এইটো চোৱা এলুমিনিয়াম যিটো আছিল কি কেলছিয়াম হাইড্ৰক্সাইড, Ca কি লিখিবা OH ব্ৰেকেট দি কি লিখিবা OH, CaOH এইটো কি হয়? কেলছিয়াম হাইড্ৰক্সাইড। পাছত বিটো কি আছিল? বিটো আছিল চোৱা অলপ খেলি মেলি হৈ আছে, একো নাই, এইকেইটা আমি কোৱা নাই ন। চোৱা 2 নম্বৰটো কি আছিল? এলুমিনিয়াম ছালফেট।
গতিকে এলুমিনিয়াম সালফেটটো মই কৈছিলোঁ যে কি আছিল এলুমিনিয়াম সালফেটটো Al2 ব্ৰেকেট দি কি লিখিবা SO4 হোল ব্ৰেকেট 3 এইটো কি হয় এলুমিনিয়াম সালফেট চোৱা Al2 অলপ দেখা পোৱা নাযায় গতিকে তোমালোকে দুনে কি লিখিবা Al2 ব্ৰেকেট SO4 হোল 3 এইটো কি হয় এলুমিনিয়াম সালফেট পাছত চোৱা তোমালোকে কুৱেশ্যন 54 এইটো মই কৈছিলোঁ সংজ্ঞা লিখা যে বিগলন নীলতাপ ঊৰ্ধ্বপাতন আৰু 1 জুল কাৰ্য গতিকে আকৌ মই কৈ দিছোঁ অলপ খেলিমেলি হৈছে গতিকে আকৌ লিখি লোৱা বুজি লোৱা যে বিগলন নীলতাপ যে প্ৰমাণ চাপত 1 কিলোগ্ৰাম কঠিন পদাৰ্থক তাৰ গণনাংক জলীয় অৱস্থালৈ নিবলৈ প্ৰয়োজন হোৱা তাপ শক্তিৰ পৰিমাণক বিগলন নীলতাপ বোলে 2 নম্বৰটো যে কি যে ঊৰ্ধ্বপাতন কোনো কঠিন পদাৰ্থক তাপ দিলে জলীয় অৱস্থা নোপোৱাকৈ পোনপটীয়াকৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক ঊৰ্ধ্বপাতন বোলে ঊৰ্ধ্বপাতন কথাটো বহুত ইম্পৰ্টেণ্ট কথা গতিকে এইটো পৰীক্ষাত আহিবই আকৌ এইটো আহিব 1 জুল কাৰ্য 1 নিউটন বল প্ৰয়োগ কৰি কোনো বস্তুক বলৰ দিশত 1 মিটাৰ হৰণ গঠালে হোৱা কাৰ্যৰ পৰিমাণক 1 জুল কাৰ্য বোলে এইকেইটা কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন 55 ডেল্টনৰ পৰমাণুবাদ স্বীকাৰ্যসমূহ কি কি পৰমাণু কি উত্তৰটো চোৱা ডেল্টনৰ পৰমাণুবাদ দুটা প্ৰধান স্বীকাৰ্য হ'ল যে সকলো পদাৰ্থ পৰমাণু নামত অতি ক্ষুদ্ৰ কণাৰে গঠিত 2 নম্বৰটো কি হয় পৰমাণু অবিভাজ্য কণা ইয়াক দৃষ্টি বা ধ্বংস কৰিব নোৱাৰি ইয়াক সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি পৰমাণু মৌলৰ আটাইতকৈ ক্ষুদ্ৰতম কণা যিয়ে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে তাক পৰমাণু বোলে গতিকে যিমানখিনি কৈছোঁ মই 100% কমন কুৱেশ্যন কৈ আছোঁ কুৱেশ্যন 56 নিউটনৰ তৃতীয় সূত্ৰ গতিকে চোৱাচোন নিউটনৰ তৃতীয় সূত্ৰটো কি আছিল উত্তৰ চোৱা সূত্ৰ যে প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত ক্ৰিয়া থাকে উদাহৰণ চোৱা আমি যেতিয়া খোজ কাঢ়োঁ আমি ভৰিৰে মাটিক পিছফাললৈ বল দিওঁ ফলত মাটিও আমাক কি হয় যে সমপৰিমাণে বল আগফাললৈ দিয়ে বা প্ৰতিক্ৰিয়া কৰে আৰু আমি আগুৱাই যাব পাৰোঁ গতিকে এইটো নিউটনৰ কি হয় থাৰ্ড ল আছিল ঠিক আছে তৃতীয় ফৰ্মুলা কুৱেশ্যন 57টো চোৱা যে দ্ৰুতি আৰু বেগৰ যিকোনো দুটা পাৰ্থক্য লিখা গতিকে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দ্ৰুতি আৰু বেগ দ্ৰুতি কি লিখিবা একক সময়ত অতিক্ৰম কৰা দূৰত্বই হ'ল দ্ৰুতি সেইটো কি লিখিবা একক সময়ত অতিক্ৰম কৰা সৰণি হ'ল বেগ 2 নম্বৰ কি লিখিবা ই এটা স্কেলাৰ ৰাশি সেইটো কি লিখিবা ই এটা ভেক্টৰ ৰাশি শেষ হৈ গ'ল এতিয়া চোৱা 58 বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো দুটা কাৰ্যকলাপ বৰ্ণনা কৰা যে বায়ু প্ৰদূষণ কেনেকৈ বেছিকৈ সৃষ্টি হয় উত্তৰ 1 নম্বৰটো কি কৈছে কল কাৰখানা আৰু যান বাহনৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱাই বায়ু প্ৰদূষণ কৰে যিটো কল কাৰখানা বা কিবা এটা কোম্পানীৰ পৰা ধোঁৱা ওলায় সেইটো কি হয় বিষাক্ত হয় 2 নম্বৰটো কি কৈছে হাবি বন বা আৱৰ্জনাৰ পোৰাৰ ফলত সৃষ্টি হোৱা ধোঁৱাই যে ক্ষতিকাৰক গেছ নিৰ্গত হয় গতিকে দুটা কাৰণ লাষ্ট কুৱেশ্যনটো আছে 59 চোৱা প্ৰলম্বন দুটা বৈশিষ্ট্য লিখা গতিকে এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট লাষ্টৰ কুৱেশ্যনটো বেছিক ইম্পৰ্টেণ্ট হয় উত্তৰ যে প্ৰলম্বন এটা অসমত্ব মিশ্ৰণ 2 নম্বৰটো হৈছে ইয়াৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায় গতিকে যিমানখিনি মই দিছোঁ 59 গতিকে MCQ মই নেক্সট ভিডিঅ'ত দিম এইকেইটা ইম্পৰ্টেণ্ট আছিল গতিকে তোমালোকে লিখি লোৱা স্ক্ৰীনশ্বট মাৰি লিখি লোৱা যদি কাৰোবাত প্ৰব্লেম হৈছে ধুনীয়াকৈ লিখি লোৱা আৰু মুখস্থ কৰা এনুৱেল এক্সামত ইয়াৰ পৰা আহিব গতিকে সায়েন্সৰ কাৰণে ইমানখিনি শিকিলেই যথেষ্ট তোমালোকৰ হৈ যাব গতিকে সকলোকে থেংক ইউ থাকিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা